আপোনাৰ কথা মতে মই বিল ধৰণ কৰিব গৈ আছোঁ। গতিকে এই বিশ্বাসৰ ওপৰত কৰিছোঁ। বোলে বাসুদেৱং জগন্নাথং চতুৰ্ভুজং শঙ্খচক্ৰগদাধৰং বিভূষিতং। শ্ৰী বাসুদেৱ থানত আজি মই মূৰ দুৱাই প্ৰভু বাসুদেৱৰ আশীৰ্বাদ ল'লোঁ আৰু এইবাৰ নিৰ্বাচনটো যাতে সমগ্ৰ অসমতে শান্তিপূৰ্ণভাৱে হয় আৰু যাতে জনসাধাৰণে মুক্ত মনে নিৰ্বাচনটোত অংশগ্ৰহণ কৰে আৰু অসমৰ জনসাধাৰণক পুনৰ সেৱা আগবঢ়াবৰ বাবে যেন জনসাধাৰণে আমাৰ সম্পূৰ্ণৰূপে সহযোগিতা আগবঢ়ায় তাৰ বাবে প্ৰভুৰ আশীৰ্বাদ বিচাৰিছোঁ আৰু ইয়াৰ উপৰিও অসমৰ জনসাধাৰণ যাতে সকলো সময়তে মিলা প্ৰীতিয়ে থাকিব পাৰে, মৰম চেনেহ ভাতৃত্ববোধ শ্ৰদ্ধা ভক্তি জনসাধাৰণৰ মাজত সকলো সময়তে যাতে বৰ্তি থাকে তাকে কামনা কৰোঁ। আজি ইয়াতে এই পবিত্ৰ স্থানত মই ইয়াতকৈ বেছি নকওঁ, আপোনালোকক আকৌ মই কথা পাতিম আৰু মই ধন্যবাদ জনাইছোঁ আপোনালোকক যে এই পবিত্ৰ ভূমিৰ উন্নয়নৰ ক্ষেত্ৰত আপোনালোকেও আন্তৰিকতাৰে শ্ৰদ্ধাৰে বৰঙণি আগবঢ়াইছে। 100+ নিশ্চিতভাৱে ছাকচেছ হ'ব, কাৰণ অসমৰ ৰাইজে উন্নয়ন বিচাৰিছে, অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ ৰাইজে উন্নয়ন বিচাৰিছে আৰু যোৱা 5টা বছৰ যিখিনি পৰিৱৰ্তন দেখিলে সেইবাবে ৰাইজৰ মনত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি গভীৰ আস্থা আৰু বিশ্বাস বৃদ্ধি হৈছে আৰু তেখেতসকলে এই কথা পতিয়ন গৈছে যে ভাৰতীয় জনতা পাৰ্টিহে অসমৰ ৰাইজৰ জীৱনলৈ উল্লেখযোগ্য অধিক পৰিৱৰ্তন আনিব পাৰিব আৰু অসমক ভাৰতবৰ্ষৰ ভিতৰত অন্যতম শক্তিশালী ৰাজ্য হিচাপে গঢ় দিয়াৰ ক্ষেত্ৰত ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বাধীন চৰকাৰখনেহে সফল হ'ব। অন্য দলৰ চৰকাৰ কেতিয়াও এই ক্ষেত্ৰত তেখেতসকলে আন্তৰিকতাৰে কাম কৰিব নোৱাৰে। তেখেতসকলৰ সমাজখনৰ প্ৰতি দায়বদ্ধতাও তেখেতসকলে স্বীকাৰ নকৰে আৰু পূৰ্বতে কংগ্ৰেছৰ দৰে আৰু অন্যান্য দলবিলাকে যেতিয়া চৰকাৰ চলাইছিল সেই সময়তো অসমৰ ৰাইজক তেখেতসকলে কোনোদিনেই গুৰুত্ব দিয়া নাছিল। সেইকাৰণে অসমৰ ৰাইজক সকলোকে আস্থাত লৈ কাম কৰিব পৰা নাছিল, কিন্তু ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন চৰকাৰখনে অসমৰ সকলো শ্ৰেণীৰ ৰাইজক সকলো সম্প্ৰদায়ক আস্থা আৰু বিশ্বাসত লৈ কাম কৰি আজি চকুত লগা পৰিৱৰ্তন সম্ভৱ কৰি তুলিছে আৰু প্ৰতিগৰাকী নাগৰিকৰ জীৱনলৈ সামাজিক সুৰক্ষা আৰু অৰ্থনৈতিক উন্নয়ন সম্ভৱ কৰাৰ বাবে যৎপৰোনাস্তি চেষ্টা চলাইছে। গতিকে এই কথাত ৰাইজ পতিয়ন গৈছে।